নমস্কাৰ বন্ধুসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম 2018-19 বৰ্ষৰ নতুন ভোটাৰ লিষ্টত আপোনাৰ নামটো কেনেকৈ চাব বা আপুনি ভোটাৰ লিষ্টখন কেনেকৈ ডাউনলোড কৰিব। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ মোবাইলত যিকোনো ব্ৰাউজাৰ এপ এটা খুলি ল'ব আৰু ভোটাৰ লিষ্ট 2018 বুলি চাৰ্চ কৰিব। তাৰপিছত আপোনালোকে দেখিবলৈ পাব ইয়াত বহুতো লিংক আহিব, কিন্তু আপোনালোকে পেজটোৰ প্ৰথমত যিটো লিংক আছে তাত ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকৈ দেখিবলৈ পাব চিলেক্ট ইউৰ ডিষ্ট্ৰিক্ট। আপুনি আপোনাৰ ডিষ্ট্ৰিক্টখন ইয়াত চিলেক্ট কৰিব। যিহেতু মই কামৰূপ চাৰ্চ কৰিছোঁ। তাৰপিছত আপুনি আপোনাৰ সমষ্টিটো ইয়াত চিলেক্ট কৰি ল'ব। তাৰপিছত আপুনি য'ত ভোটদান কৰিব তাৰ কেন্দ্ৰটো ইয়াত চাৰ্চ কৰিব আৰু তাৰপিছত কেপচাটো এণ্টাৰ কৰিব আৰু চাৰ্চত ক্লিক কৰিব। চাৰ্চত ক্লিক কৰাৰ পিছত এনেকৈ আহিব আৰু আপোনালোকে তাত ডাউনলোডত ক্লিক কৰিব আৰু অলপ পিছত আপোনাৰ ভোটাৰ লিষ্টখন ডাউনলোড হৈ যাব। এয়া আপোনালোকে দেখিবলৈ পাইছে ভোটাৰ লিষ্টখন এতিয়া ডাউনলোড হৈছে। ইয়াত মই যিটো আমাৰ কেন্দ্ৰ চাৰ্চ এণ্টাৰ কৰিছোঁ সেই কেন্দ্ৰৰ অন্তৰ্গত বহুতকেইখন গাঁৱৰ ইয়াত ব্যক্তিসকলৰ নাম ইয়াত ভোটাৰ লিষ্টত আহিছে। এতিয়া মই মোৰ নামটো ইয়াত বিচাৰি আছোঁ, পোৱা নাই। এয়া আপোনালোকে দেখিবলৈ পাইছে গোটেই গাঁওখনৰ মানুহবিলাকৰ নামবিলাক ইয়াত অন্তৰ্ভুক্ত হৈছে। মই বিচাৰি আছোঁ, এতিয়ালৈকে পোৱা নাই। আপোনালোকেও এনেকৈ বিচাৰি চাব, কাৰণ ইয়াত বহুত পেজকেইটা বহুত ওলট পালট হৈ আছে। আপোনালোকে আপোনালোকৰ নামটো ভালকৈ বিচাৰি চাব। এতিয়াও মই মোৰ নামটো বিচাৰি আছোঁ, পোৱা নাই। গোটেই নামবিলাক ওলট পালট হৈ আছে। এতিয়া পাম চাগৈ মোৰ নামটো। মোৰ নামটো পাই গৈছোঁ। ইয়াত বিজিত পাঠক আপোনালোকে দেখিবলৈ পাইছে, মোৰ নামটো ইয়াত আহি গৈছে। গতিকে আপোনালোকেও আপোনালোকৰ নামটো এনেকৈ বিচাৰি চাব। তেনেহ'লে বন্ধুসকল, যদি আপোনালোকে মোৰ এই ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।